বুকন আৰু মুন মোৰটো কিমান ধৰি যিমান লিখিলো দামটো লিখি দিলে হ'ল কসমছ কি আছে লিখি থ মোৰত 500 লিখি থ বলি এইবোৰ কেনেকৈ হ'ব ঐ হা এইটো আহৈ হবে না এইটো আহৈ চন্দাবৰ আৰু ডাঙৰ হ'লে বেলেগ কথা ডাঙৰটো আহৈখন নাপায় বুকুতে এইবোৰ মাছ 240 টকাকৈ বিকে এই হেৰিয়কে হ'বনে মুনা বুকনৰ চিনি পোৱা নাই নে এই 200 লিখি দে 200 কম নহ'বনে সেইটো হয় সব মিলাই হেনা ছাৰ কোনা এইফালে হা এইটো তুমি বুকনৰ সবে মই বেছি লোৱাও নাই মাছটো মানে আধা কেজি চাইজৰ হয় এইকেইটা কিমান খুব বেছি 150 গ্ৰাম চাইজৰ এটা মাছ নহয় সেইটো বুলি নাই এতিয়া তোমাৰ লগত মাৰ্কেটিং কৰিলে আকৌ বাকি সোপাই অনুভৱ কৰিব নহয় মাৰ্কেটিংলে কথা নাই কিটা লৈহে বস্তুটো হৈ আছে হ'ল ঠিক কৰি থৈছ আহাবাৰ কেতিয়া লালিগুৰিপা ৰুম আছে 240 টকাকৈ কেজি খাই আমিয়ে নিজে খাওঁ ঐ কোজা ফা কৈ দিও এইটো 600 গ্ৰাম এই ল মন পছন্দ এটা ল এইটো জিতুল দা 600 কিমান হ'ব দাম আপুনি